মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৩ নম্বৰ পাঠত থকা অৰূপৰ আবেদন পাঠটো তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। বহুদিনৰ মূৰত অৰূপ আজি স্কুললৈ আহিছে। তাৰ খা খবৰ লোৱাত লগৰীয়াহঁত ব্যস্ত। এনেতে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ আহি শ্ৰেণীকোঠাত সোমায়েই তেওঁ অৰূপক দেখি সুধিলে, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? তেতিয়া অৰূপে বাইদেউক উত্তৰ দিলে, হয় বাইদেউ বুলি সি তাৰ জেপৰ পৰা এখন কাগজ উলিয়াই শিক্ষয়িত্ৰী বাইদেউৰ হাতত দিলে। তেখেতে কাগজখন মেলি চাই পঢ়িলে। কাগজখনত লিখা আছিলে শ্ৰীহৰি সহায়, নামশালা, টাং 15/5/2013। পূজনীয়া বাইদেউ, প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব। যোৱা 5/5/2013 তাৰিখে মই গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিলোঁ। খাই অহাৰ পৰাই মোৰ পেট চলা আৰম্ভ হৈছিল। মা দেউতাহঁতে কিবা কিবি খুৱাইছিল, কিন্তু পেট চলা বন্ধ নহ'ল। শেষত ডাক্তৰক দেখুৱাই মোক চেলাইন দিবলগীয়া হৈছিল। তাৰ পাছতো দুৰ্বল হৈ থকা বাবে এইকেইদিন স্কুললৈ আহিব পৰা নাছিলোঁ। এতিয়া অলপ ভাল পাইছোঁ। এই 10 দিন স্কুলত উপস্থিত থাকিব নোৱাৰিলোঁ। অনুগ্ৰহ কৰি অনুপস্থিত থকা দিনকেইটাৰ বাবে ছুটী মঞ্জুৰ কৰে যেন। এয়ে মহোদয়াৰ ওচৰত মোৰ সৰল মিনতি। শ্ৰদ্ধাৰে ইতি আপোনাৰ প্ৰিয় ছাত্ৰ অৰূপ হাজৰিকা, পঞ্চম মান, ক শাখা, ৰোল নম্বৰ 7। অৰূপে বাইদেউলৈ এখন দৰখাস্ত লিখি আনিছিল। তাত অৰূপে লিখিছিল, শ্ৰীহৰি সহায় পূজনীয়া বাইদেউ এনেকৈ কৈ লিখিছিল যে তাৰ 5 তাৰিখে ওচৰৰ গাঁৱৰ মানুহ এঘৰৰ তাত ভোজ খাবলৈ গৈছিল। ভোজ খাই অহাৰ পিছৰ পৰাই অৰূপৰ পেট চলা ৰোগ আৰম্ভ হৈছিল। মাক দেউতাকে অৰূপক ঔষধ পাতি কিবা কিবি খুৱাইছিল যদিও অৰূপে কিন্তু ভাল পোৱা নাছিল। শেষত ডক্তৰৰ ওচৰত নিবলগীয়া হ'ল আৰু ডক্তৰে চেলাইন দিলে। তাৰ পিছতো অৰূপ দুৰ্বল হৈ আছিল, যাৰ বাবে সি স্কুলত উপস্থিত থাকিব পৰা নাছিল। গতিকে অনুপস্থিত থকা দিনকেইটাৰ ছুটী মঞ্জুৰ কৰিবলৈ তেওঁ বাইদেউলৈ এখন দৰখাস্ত লিখি আনিছিল। চিঠিখন পঢ়ি উঠি শিক্ষয়িত্ৰী বাইদেৱে ক'লে, অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ, কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। চিঠি আৰু আবেদন একে নহয়। মই তোমালোকক শিকাই দিছোঁ ৰ'বা। ভৱিষ্যতে তোমালোকে এনেধৰণেৰে আবেদন লিখিবা। এইবুলি ৰেহেনা বাইদেৱে বৰ্ডত এনেদৰে লিখি দিলে। যেতিয়া তোমালোকেও বিদ্যালয়ত অনুপস্থিত থাকা, তেতিয়া তোমালোকে দৰখাস্ত লিখিবা। আৰু দৰখাস্ত এখন কেনেকৈ লিখিব লাগে যদি তোমালোকে নাজানা, তেতিয়াহ'লে চাই ল'বা। এনেকৈ তোমালোকে দৰখাস্ত লিখি তোমালোকৰ ছাৰ বাইদেউসকলক দিবা। ৰেহেনা বাইদেৱে লিখি দিছিল, নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু, পঞ্চম শ্ৰেণী ক শাখাৰ শ্ৰেণী শিক্ষয়িত্ৰী মহোদয়াৰ জৰিয়তে বিষয় ছুটী মঞ্জুৰিৰ আবেদন, তাৰিখ 15/5/2013। মহাশয়, বিনীত নিবেদন এই যে পেট চলা ৰোগত ভোগাৰ বাবে যোৱা 5/5/2013 তাৰিখৰ পৰা 14/5/2013 মই স্কুলত উপস্থিত থাকিব পৰা নাছিলোঁ। সেইকাৰণে এই আবেদনখনি সহানুভূতিৰে বিবেচনা কৰি উক্ত দিনকেইটিৰ ছুটী মঞ্জুৰ কৰিবলৈ দয়ালু মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আপোনাৰ একান্ত বাধ্য ছাত্ৰ অৰূপ হাজৰিকা, পঞ্চম মান, ক শাখা, ৰোল নম্বৰ 7। অৰূপৰ পেট চলাটো সত্য। জগত হাজৰিকা, অভিভাৱকৰ চহী, 15/5/2013। এখন দৰখাস্ত লিখিবলৈ হ'লে এনেকৈ লিখিব লাগে। দৰখাস্তখনত শিৰোনামা থাকিব লাগে, সম্বোধন থাকিব লাগে, মূল অংশ থাকিব লাগে আৰু সামৰণি থাকিব লাগে। তোমালোকে যেতিয়া দৰখাস্ত লিখিবা এনেকৈ লিখিব চেষ্টা কৰিবা।
এতিয়া চিঠি আৰু আবেদনৰ মাজত থকা প্ৰভেদ তোমালোকে ধৰিব পাৰিছা। আবেদন আৰু চিঠিৰ লিখন শৈলীটো বেলেগ বেলেগ। চিঠি আৰু আবেদনত মূল 4টা ভাগ থাকে। সেইকেইটা হ'ল শিৰোনামা, সম্বোধন, মূল অংশ আৰু সামৰণি। গতিকে মই আশা কৰিছোঁ তোমালোকে পাঠটো বুজি পাইছা। তোমালোকে কিতাপত পঢ়িবা ধুনীয়াকৈ, তাৰপাছত ধুনীয়াকৈ বুজিব পাৰিবা। ঠিক আছে, ধন্যবাদ।